হয় কংগ্ৰেছে হয়তো চিট নাপাবও পাৰে। কংগ্ৰেছৰ এনেকুৱা পৰিৱেশ এতিয়া কংগ্ৰেছে কোনো সমষ্টিতে কংগ্ৰেছৰ শূন্যও হ'ব পাৰে, তাৰেই মই আশা দেখিছোঁ আৰু সেইটো আমাৰ কাৰণে ভাল। কিন্তু আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। আগতে কেতিয়াও কংগ্ৰেছ যেতিয়া 15 বছৰ চৰকাৰত আছিল তেওঁলোকেও 10টা সমষ্টিৰ ওপৰত জিকা নাছিল। কিন্তু আমি এইবাৰ ভগৱানৰ আশীৰ্বাদত 11টা সমষ্টিত অনায়াসে জিকিম আৰু 2টা সমষ্টিত জিকাৰ সম্ভাৱনা আছে। গতিকে আগৰ যিমান ৰেকৰ্ড আছিল অন্ততঃ যোৱা 40 বছৰৰ ৰেকৰ্ড আমি এবাৰ ভংগ কৰিম আৰু বিজেপি দল আৰু শক্তিশালী হ'ব, আমাৰ মিত্ৰ শক্তি আৰু শক্তিশালী হ'ব। দেখা গৈছে যোৰহাটৰ প্ৰাৰ্থীজনে টেকন'লজি ব্যৱহাৰ কৰিছে, গুগল মেপ ইউজ কৰিছে। লাভ নাই, এইবিলাক লাভ নাই। ইয়াতে গাঁৱত ৰাইজে অৰুণোদয় পাইছেনে নাই, গাঁৱৰ মহিলা উদ্যমিতা হৈছেনে নাই, লাখপতি বাইদেউ হৈছেনে নাই, গাঁৱৰ মহিলাই গাঁৱৰ পৰিয়ালে বিনামূলীয়া চাউল পাইছেনে নাই, ৰাস্তা পথ ভাল হৈছেনে নাই, আমাৰ ল'ৰা ছোৱালীবিলাকৰ এডমিশ্যন ফ্ৰী হৈছেনে নাই, আমাৰ ছোৱালীবিলাকে 9 ক্লাছত স্কুলত পঢ়িবলৈ যাতে স্কুল আধাতে এৰিব নালাগে তাৰ কাৰণে চাইকেল পাইছেনে নাই, আমাৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰা ল'ৰা আৰু ছোৱালীয়ে যাতে চহৰলৈ গৈ পঢ়িব পাৰে তাৰ কাৰণে স্কুটি পাইছেনে নাই, গাঁৱে গাঁৱে স্কুল হৈছেনে নাই, মেডিকেল কলেজ হৈছেনে নাই, তাৰ ওপৰত মানুহে ভোট দিব। কংগ্ৰেছ দলৰ দিনত কংগ্ৰেছৰ 60 বছৰত অসমত মেডিকেল কলেজ আছিল মাত্ৰ 6খন। আমি 7 বছৰত মেডিকেল কলেজ বনালোঁ 18খন। কংগ্ৰেছ চৰকাৰৰ দিনত মাত্ৰ ইউনিভাৰ্চিটি আছিল 7খন। আমি 7 বছৰত ইউনিভাৰ্চিটি বনালোঁ 15খন। গতিকে কংগ্ৰেছ আৰু আমাৰ বৃহৎ পাৰ্থক্য। গতিকে ৰাইজে আমাক ভোট দিব, এবাৰ ৰেকৰ্ড কৰিব। ডেফিনেটলি কৃপা কৰিব। আপোনালোকে দেখিছেনে আজি কেনেকৈ যোগদান কৰিছে, কালি নিশ্চয় আপোনালোকে দেখিছে শুনিছে কৰিমগঞ্জত কেনেকৈ যোগদান কৰিছে। গতিকে সংখ্যালঘু ব্যক্তিসকলেতো আহি যোগদান কৰিছে। আজি যিসকলে যোগদান কৰিলে আজি চাওক এজন দুজনটো যাব, এজন দুজন ইলেকশ্যন এজন দুজন কৰ্মী নাযায়। এজন দুজন কিয় যাব যে তেওঁ জানে যে তেওঁ বিজেপিৰ পৰা ইলেকশ্যন খেলি জিকিব নোৱাৰে, অকল ব্যক্তিগত স্বাৰ্থত তেখেত গৈছে। কিন্তু মই তেখেতক অনুৰোধ কৰিছোঁ, তেখেতে আমাৰ চৰকাৰৰ এটা মাইনৰিটি কমিশ্যনৰ চেয়াৰমেন পদ লৈ আছে, 2 লাখ মান টকা মাহত দৰমহা পায়, সেইটো যাতে সোনকালে ইস্তফা দিয়ে, সেইটো সাহস যাতে সোনকালে দেখায়। আমিনুল ইছলাম ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ, তেখেত উপাধ্যক্ষ আছিল, মই সন্মান সহকাৰে কৈছোঁ তেখেতে মাইনৰিটি কমিশ্যনৰ সভাপতিটো যাতে লগত এৰি দিয়ে, কাৰণ সংখ্যালঘু নাই মাইনৰিটি কমিশ্যন 2 লাখ মান টকা দৰমহা পায় বুলি মই শুনিছোঁ, তাৰ লোভটোও যাতে এৰি দিয়ে মই অনুৰোধ জনাইছোঁ। অখিল গগৈ এটা কথা কৈছে যে তপন গগৈ গৌৰৱ গগৈ বাচ্চা, সেইটো সন্দৰ্ভত আপুনি কি চাওক অখিল গগৈ ডাঙৰীয়াক মই শুনো, অখিল গগৈ ডাঙৰীয়াই কৈছে বোলে তপন গগৈ হিন্দী ইংলিছ শিকোঁতে কিমান বছৰ লাগিব। অখিল গগৈয়ে প্ৰথমে এটা ইংলিছত এটা ভাষণ দিয়কচোন। তপন গগৈৰ কথা বাদ দিয়ক, অখিল গগৈ ডাঙৰীয়া এটা ইংলিছত ভাষণ দিয়ক, এটা হিন্দীত ভাষণ দিয়ক। তেওঁৰ প্ৰথমে নিজৰ কথাটো কওক, তাৰপাছত বেলেগৰ কথা ক'ব।